पान गुटखा तामोल जिसना बस्तु खाय नेকি अपने आगर जिसना मुखटू मेलिब पारे ना नवारे এইবিলাক খালে আপোনাৰ ভৱিষ্যতটো কেনেকা হ'ব পাৰে। নমস্কাৰ, মই ডক্টৰ দিলীপ চেতিয়া, কনসালটেন্ট ডেন্টাল এণ্ড অৰেল সাৰ্জন। মই বৰলুমুকত প্ৰেক্টিছ কৰোঁ আৰু মোৰ দুটা ক্লিনিক আছে, এটা বৰলুমুকত আৰু এটা উলুবাৰী। আৰু মোৰ ক্লিনিকেল প্ৰেক্টিছৰ 25 ইয়াৰ্ছ হৈ গ'ল। আজি আমি এটা বিষয় লৈ আছোঁ যে দাঁতৰ ওপৰত আপোনাৰ যিটো বেছিভাগৰ যিটো আজিকালি নতুন কি পুৰণাই বস্তু আছে, যিটো কি অৰেল কেঞ্চাৰৰ ওপৰত আমি অলপ কথাটো ক'ম। যে ইয়াৰ পৰিৱেশটো বহুত বাঢ়ি গৈ আছে আৰু আমি পাই আছোঁ যে সৰু ইয়াং ল'ৰা ছোৱালীকেইটাৰ ওপৰতো এই বস্তুটো বহুত আক্ৰমণ কৰিছে। এতিয়া ইয়াৰ প্ৰথম মেইন কাৰণটো হ'ল অনলি যিটো আপোনাৰ গুটকা পান চুপাৰী যিটো আছে, এইটো এটা আজিকালি পৰিৱেশটো বহুত বাঢ়ি গৈছে আৰু ইয়াৰে কাৰণে আমি উপলক্ষত ইয়াৰে ওপৰত আপোনাৰ বস্তুটো বেছিভাগে ল'ৰা ছোৱালীৰ ভিতৰত পাই আছোঁ। এইটো যদি আপুনি বেছিকে চাই ইয়াৰ ষ্টেজিং এটা আছে যে কেঞ্চাৰটো হোৱা আগত লক্ষণটো জানিলে আপোনাৰ বহুত কথা আছে যিটো দি আমি কেঞ্চাৰৰ ফালে যাবলৈ বাচি থাকিব পাৰিম। তাৰ বিষয়ৰ ওপৰত মই আজি আপোনাক ক'বলৈ বিচাৰিছোঁ যে এনেকা প্ৰি কেঞ্চাৰাছ কণ্ডিশ্যন, তাক কয় প্ৰি কেঞ্চাৰাছ কণ্ডিশ্যন। কেঞ্চাৰ হোৱা আগত কথাটো আমি আপোনাক আজি ক'ম। তাৰ ভিতৰত চবতাকে প্ৰথম হৈ গ'ল যে বহুতে যি গুটকা পুটকা খাই থাকে, তাতে প্ৰথম যিটো লক্ষণ আহে কি মানুহৰ মুখটো অলপ মেলাটো কমি যায়। বহুতৰ আমি যেনেকৈ চাওঁ যে ইনিচিয়েল ষ্টেজত অলপকৈ মুখটো কমি যায়। যিটো ইলাষ্টিচিটি যিটো আছে মুখত, যিটো ইলাষ্টিচিটি হয়, এই ইলাষ্টিচিটিটো কমি যায় আৰু এই কমাৰ কাৰণেহে এই কণ্ডিশ্যনক কোৱা হয় অৰেল সাবমিউকাছ ফাইব্ৰোচিছ। এইটো তাতে যিটো আমাৰ টিস্যু থাকে মুখৰ ভিতৰত সফ্ট টিস্যু, ইয়াৰ ওপৰত ফাইব্ৰইড হৈ যায়, এইবিলাক ফাইব্ৰোচিছ হৈ যায়। আৰু এইটো কাৰণে বহুতেই পেচেণ্টে চাব আপুনি যে বহুত মানুহ আছে এনেকুৱা যিটো মুখ মেলিব নোৱাৰে, কিন্তু গুটকাটো খাই থাকে তপতে মুখটো মেলিব নোৱাৰে। এই কণ্ডিশ্যনক যদি আপুনি প্ৰথমতে গুৰুত্ব দিয়া হয়, এইটো কণ্ডিশ্যনটো লেটাৰ অন ষ্টেজত আপোনাক বহুত যদি প্ৰলং থাকে তেতিয়া ইয়াৰ কেঞ্চাৰত যোৱা লক্ষণটো আহি যায়। আৰু এটা কণ্ডিশ্যন আছে যিটো আপোনাৰ লাইকেন প্লেনাছ লিউকোপ্লেকিয়া, যিটো হ'ল আপোনাৰ ৰেড আৰু হোৱাইট পেচেছ। এইটো সৰু প্ৰথমত দেখা পায়। এই কণ্ডিশ্যনটো এনে কিবা দিগদাৰ নিদিয়ে পেচেণ্টক। পেচেণ্টে মুখত খাই থাকে আৰু মুখত থাকে, কিন্তু তাৰ একো অসুবিধা নহয়। এই কণ্ডিশ্যন যদি আপুনি ক্লিনিকেলি আমি 6 মান্থছ বছৰত একবাৰ যদি চেক কৰোঁ, তেতিয়া আমি ইনিচিয়েলি ডায়েগন'জ কৰি দিব পাৰোঁ যে এইটো বস্তুটো আপোনাৰ লক্ষণটো আপোনাৰ কেঞ্চাৰৰ ফালে গৈ আছে আৰু পেচেণ্টটো কাউন্সেলিঙৰ দৰকাৰ আছে। আৰু এটা কাৰণ হৈ গ'ল যে আপোনাৰ শাৰ্প এজেছ থাকি যায়। বহুতৰ কি হয় দাঁতকেইটা ভাঙি যায়, ভাঙা কাৰণে আপোনাৰ দাঁতটো জিভা আৰু গালত কাটি থাকে। এই কাটা কাৰণে আলচাৰ হৈ যায় আৰু এই আলচাৰটো যদি বেছি সময়ত হিল নহয়, তেতিয়া এইটো এটা কেঞ্চাৰৰ ৰূপটো ল'ব পাৰে। তো এই কণ্ডিশ্যনক যদি আপুনি প্ৰথমতে যদি গম পাই যায় যে মোৰ কিবা দাঁতটো বিন্ধিছে আৰু মোৰ গালটো কাটিছে, নহ'লে মোৰ জিভাটো কাটি আছে, এই জিভাৰ কাটা কেঞ্চাৰটো মেক্সিমাম ভাগটো আপোনাৰ এই শাৰ্প এজেছৰ পৰা হৈ যায়। এইটো প্ৰথমত দেখা যায় যে অলপ সৰুকৈ লাগি আছে, কিন্তু পেচেণ্টে গম নাপায় আৰু ইগন'ৰ কৰি দিয়ে। এই ইগন'ৰেঞ্চৰটো বেছি লম্বা থাকি গ'লে কেঞ্চাৰৰ ফালে গুচি যায়। এই শাৰ্প এজেছটো বহুত ইজিলি আপুনি ৰিকভাৰ কৰিব পাৰে। আপুনি কোনো ডেণ্টিষ্টৰ তাত গৈ পেলাই এই শাৰ্প এজেছকেইটা নাইকিয়া কৰি দিব পৰা যায়। এই শাৰ্প এজ যেতিয়া আপুনি নাইকিয়া কৰি দিয়ে, তেতিয়া বস্তুটো নালাগে আৰু নালাগিলে আপোনাৰ ঘাওটো নবনে। আৰু ঘাওটো যদি শুকাই যায়, তেতিয়াহ'লে এই কণ্ডিশ্যনটো বেছিকৈ আপোনাৰ এইফালে কেঞ্চাৰৰ ফালে যাবলৈ বাধ্য হৈ যায়, নাযায় তেনেকৈ। তো এইকেইটা কণ্ডিশ্যনটো আপোনাৰ প্ৰথম দৰকাৰ আছে। এইকাৰণে বহুতেই এনেকুৱা আছে আৰু পেচেণ্টটো পাওঁ আমি, যিটো কি কৰে কি আপোনাৰ ৰাতিপুৱা সময়তে মুখতে লৈ শুই যায়। পান হ'ল তামোল হ'ল কি মুখতে এলা কাৰণে যিটো মুখত লাষ্টত থাকি যায়, সেইটো লৈ পেলাই শুই থাকে। এই লোৱা অভ্যাসটো বহুত দিগদাৰ আৰু তাতে এইটো ৰাতি গোটেই হোল নাইট যেতিয়া থাকি যায়, তেতিয়া এই আলচাৰেশ্যন হৈ যায়। আৰু আলচাৰটো হোৱাটো একেবাৰে ভাল লক্ষণ নহয় আৰু তাৰে এইটো পৰিণামটো ডাঙৰ বেমাৰ ফালে গুচি যায়। তো এইকাৰণে মই কওঁ যিকেইটা মানুহ এই হেবিটটো আছে
তাক আপোনাক এই ৰাতিপুৱাটো খোৱাটো বাদ দিব, ৰাতি খোৱাটো একেবাৰে কৰিব নালাগে। প্লাছ আপোনাক আপোনাক এই হেবিটটো ব্ৰেক কৰিবই লাগে, যিটো হ'ল ৰজনীগন্ধা, পাণ, চুপাৰী, তামোল যি খায়, গুটকা, এনি ফৰ্ম অফ মানে খেনি হ'ল, চিগাৰেট হ'ল, এইবিলাক চব পেচেজ কৰি দিয়ে। আৰু এইটো আৰু মোক বহুত দুখ লাগিছে যে আজিকালি মই বহুত য়াং ল'ৰাক আপোনাক আমি হাতটো জ্বলাই দিছোঁ তাতে কি মানে বহুতক 30-35 এজতে আমি এইটো পাই আছোঁ। আৰু এইটোত তাৰ পৰিণামটো বহুত ভাল নহয়। আৰু এইটো কাৰণে মই আপোনাক ভিউৱাৰ্ছক জনাবলৈ কৰি আছোঁ যে আপুনি এটলিষ্ট তামোল, পাণ, চুপাৰী যদি খায় কিন্তু হেবিটটো ব্ৰেক কৰক। আৰু এভৰি 6 months আপুনি এবাৰ ডেণ্টেল চেকআপটো কৰাওক, যে ফাৰ্ডাৰ ডাঙৰ ডেমেজটো আপোনাৰ নহয়। অৰেল হেল্থ ইজ দ্য মেইন হেল্থ, এইটো গেটৱে টু অল অফ ইয়'ৰ হেল্থ। আৰু যদি এইটোৱে ভাল নাথাকে আপোনাৰ বাকী হেল্থটো কেনেকৈ ঠিক থাকিব।